মই ৰঞ্জিত দাস ডাঙৰীয়া কিটো কৈছে মই দেখা নাই, মইতো কামতে আছোঁ। কিন্তু আমি সকলো এটা কোৱালিশ্যন চৰকাৰতো আছোঁ বা এটা পৰিৱেশৰ মাজতে আমি আছোঁ। গতিকে যিটো সিদ্ধান্ত হয় সকলোৰে লগত আলাপ আলোচনা কৰিয়ে সিদ্ধান্তটো হ'ব, তেনেকুৱা এটা মই আশা কৰিছোঁ। কিন্তু এটা কথা আপোনালোকে জানিব যে 6 শিডিউলৰ ওপৰত ফাইনেল পাৱাৰটো গভৰ্ণৰৰ থাকে, এইটো মন্ত্ৰীসভাৰ নাথাকে। ফাইনেল পাৱাৰ উইথ দ্য গভৰ্ণৰ। স্যাৰ, ৰাজ্যখনত কোভিডৰ যিটো পজিটিভ আজিৰ দিনত ইমান সংখ্যক হোৱা নাই যদিও কিন্তু লাহে লাহে দেখি আছে। মইতো ভাবোঁ যে আজিৰ দিনত আমাৰ 15জন কোভিড পেচেণ্ট আছে। অহা 2-3 দিনৰ ভিতৰত আমি প্ৰায় 8জন পেচেণ্টক ৰিলিজ কৰিব পাৰিম বুলি আমি ভাবি আছোঁ। আৰু মোৰ এইটো ইচ্ছাও ক'ব পাৰে বা অলপ ডক্টৰৰ ফিডবেকৰ পৰাও যে দ্বিতীয় পৰ্যায়ৰ লকডাউন শেষ হোৱাৰ আগতে অসমৰ 90% কোভিড পেচেণ্ট আমাৰ হস্পিটেলৰ পৰা ওলাই যাব। যদি আৰু নতুন পেচেণ্ট পাওঁ তেতিয়া কথাটো বেলেগ। নতুন পেচেণ্ট হ'লেতো তেওঁলোক থাকিবই লাগিব। ইতিমধ্যে বুজাই দিছোঁ আৰু সেই চৰ্তৰ পৰিপ্ৰেক্ষিততে আমি তেওঁলোকক লৈ আহিছোঁ। অসমৰ বাহিৰত থকা লোকক কিমান সংখ্যক আপোনালোকে ফাইনেন্সিয়েল ছাপোৰ্ট কৰিলে? আমি এই মুহূৰ্তলৈকে যোৱাকালি মই সাংবাদিক মেলত 1.5 লাখ বুলি ইতিমধ্যে কৈছোঁ। এদিনৰ মূৰে মূৰে প্ৰেছৰ কাৰণে ডেটা লওঁ। কালি যেতিয়া মই আকৌ আপোনালোকক লগ পাম তেতিয়া আপ টু ডেট ডাটা দিব পাৰিম। কিন্তু যোৱাকালিলৈকে 1.5 লাখ, অলপ বেছি হ'ব, 30 crores rupees আমি ইতিমধ্যে আমাৰ আবদ্ধ হৈ থকা ৰাইজক আমাৰ দিছোঁ। কিন্তু মই ভাবোঁ যে এই টাৰ্গেটটো প্ৰায় 4 লাখ চুবগৈ। তেখেতৰ চেপ আছেনে নিজৰ স্বাস্থ্য ক্ষেত্ৰত? নিজৰ এই মুহূৰ্তলৈকে আমি বেয়া খবৰ পোৱা নাই। খালি উত্তৰ প্ৰদেশত 3জন ব্যক্তি আৰু মহাৰাষ্ট্ৰত অসমৰ এজন ব্যক্তি পজিটিভ হৈ আছে বুলি আমি শুনিছোঁ। কিন্তু তাৰ পৰা চৰকাৰে আমালৈকে নাম ঠিকনা বিশেষ একো জনোৱা নাই। গতিকে মোৰ ওপৰা-উপৰি খবৰ মতে অসমৰ 4গৰাকী ব্যক্তি এতিয়ালৈকে পজিটিভ হৈ আছে বুলি মই শুনিছোঁ। কিন্তু কোনো তথ্য হিচাপত তাৰ পৰা আমাক চৰকাৰে জনোৱা নাই বা জনাইছে যদিও পুলিচ বা চিফ ছেক্ৰেটাৰী তাতে মোৰ টেবুলত অহা নাই। লকডাউনটো সেইটোতো প্ৰধানমন্ত্ৰীয়ে সিদ্ধান্ত ল'ব, আমিতো তেওঁক ফ'ল' কৰিম। কিন্তু ভাৰত চৰকাৰে যোৱাকালি যিখন নিৰ্দেশ দিছে যে দোকান পোহাৰ অলপ খুলিব পাৰে, সেই বিষয়ে আমি এটা ৰুলছ বনাব লাগিব। 27 তাৰিখে কেবিনেটত, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত 27 তাৰিখে আমাৰ কেবিনেট, 28 তাৰিখৰ পৰা আপোনালোকে অলপমান দোকান পোহাৰ খোলা আশা কৰিব পাৰিব। কিন্তু তাৰ নিয়ম নীতিখিনি আমি বৰ্তমান বনাই আছোঁ। 27 তাৰিখে গধূলিহে আপোনালোকক আমি স্পষ্ট কৰি ক'ব পাৰিম। এইকেইদিন কিন্তু লকডাউন সকলোৱে মানি চলিব লাগিব। তাৰ মাজতে আজি অসমৰ জিলাসমূহত যিমান মানুহ আছিলে, যাৰ যাৰ নিজৰ গাড়ী আছিলে, প্ৰায় 19,000 ব্যক্তি আজি নিজ ঘৰলৈ ঘূৰি গৈছে। অহা কালি পৰহিও ঘূৰি যাব। ASTCদিও কিছু মানুহ লৈ যোৱাৰ কাম আৰম্ভ হৈছে। কিন্তু বাছৰ ড্ৰাইভাৰ হেণ্ডিমেনবোৰ নথকাৰ কাৰণে প্ৰথম ASTCৰ অলপ অসুবিধা হৈ আছে। যিমান নিব লাগিছিল সিমান নিব পৰা নাই। কিন্তু আমাৰ 3 তাৰিখে লকডাউনৰ দ্বিতীয় পৰ্যায় সামৰণি পৰিব। ঠিক আছে, অলপমান ফাক 3 তাৰিখে আমাৰ লকডাউনৰ দ্বিতীয় পৰ্যায় সামৰণি পৰিব। প্ৰাৰম্ভিক আমি এটা হিচাপ লৈছিলোঁ, অসমৰ প্ৰায় 5 লাখ লোক আজিৰ দিনত ৰাজ্যখনৰ বাহিৰত আছে। তাৰে যদি 25% লোকো লকডাউন খোলাৰ পিছত অসমলৈ আহে, তেতিয়াহ'লে সেইটো সংখ্যাও প্ৰায় 1,25,000-1.5 লাখৰ ওচৰা-ওচৰি হ'ব। তেওঁলোকৰ যিসকল শ্ৰীৰামপুৰ বক্সিৰহাট চেক গেটত চেক কৰাৰ পিছত কাৰোবাক যদি আমি কোৱাৰেণ্টাইন কৰাৰ প্ৰয়োজন বুলি ভাবোঁ, তেওঁলোকৰ কাৰণে আমি 2খন জিলাৰ সীমাত প্ৰায় 2,000 মানুহৰ বাবে আমি কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছোঁ। কোকৰাঝাৰৰ ছাই ষ্টেডিয়াম, বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজ, ইয়াতো আমি অলপ ব্যৱস্থা কৰিছোঁ। কিন্তু যদি কোনোবা পজিটিভ পেচেণ্ট পাওঁ, তেওঁলোকক আমি পোনে হস্পিটেলত লৈ যাম, তেওঁলোকক আমি কেম্পত নাৰাখোঁ। কিন্তু যিসকলক
ডক্টৰে কয় যে অবজাৰভেশ্যন লাগিব বা এওঁলোক থাকিব লাগিব, তেওঁলোক কোৱাৰেণ্টাইন কেম্পত থাকিব। সেইখিনি ব্যৱস্থা আমাৰ ইয়াত হৈ আছে, তাক চাবৰ বাবে মই আজি আহিছিলোঁ। 390 জন আহিব। এই 390 জন অহাৰ লগে লগে আমি তেওঁলোক ৰাতিপুৱা 7টা বজাত অসম বৰ্ডাৰ সোমাব। চিৰাঙৰ উপেন্দ্ৰনাথ ব্ৰহ্ম কলেজত আমি তেওঁলোকক লৈ যাম। সাধাৰণ স্বাস্থ্য পৰীক্ষাৰ পিছত তেওঁলোকক ব্ৰেকফাষ্ট এটা দিয়াৰ পিছত আমি পোনে পোনে সৰু সজাই ষ্টেডিয়াম তেওঁলোকক লৈ যাম। সৰু সজাই ষ্টেডিয়ামত তেওঁলোক যিহেতু ৰাজস্থানৰ পৰা আহিছে, তেওঁলোক কোৱাৰেণ্টাইনত থাকিব। 5 দিনৰ পিছত তেওঁলোকক টেষ্ট কৰা হ'ব। যিসকল নিগেটিভ থাকিব তেওঁলোকক আমি ঘৰলৈ পঠাই দিম, কিন্তু ঘৰতো হোম কোৱাৰেণ্টাইন থাকিব। আৰু যদি কাৰোবাৰ পজিটিভ থাকে বা স্বাস্থ্যৰ